গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এতিয়া হেৰি দুটা মোৰ লগত আছে, এইফালে আহা আকৌ, এইটো চাইডে আহা। এতিয়া পুখুৰী সিঁচিছে এইটো, এইফালে আপোনালোকেতো এতিয়া নেদেখিব, একদম ৰাতিপুৱাই দেখিব হয় নাই? দেখিব মাছ আৰু ওলাব। মাছ কিমান ওলাই আপোনালোকে দেখিব, মই দেখাম বাৰু আপোনালোকক। তাৰপিছত তাকে এতিয়া এইফালে এতিয়া মেচিন চলি আছে, এইফালে পুৰা লাইট লগাই আছে। হা কাৰেণ্টৰ মেচিন এইফালে এতিয়া চলি আছে মেচিন, আপোনালোকক দেখাই আছোঁ ৰ'ব। এইফালে এতিয়া মেচিন চালু হৈ আছে। এইফালে এতিয়া আমি জুই ফুৱাই আছোঁ এখন বহি কিনে, যদু এইফালে এইটো আজি খাবৰ কাৰণে। এতিয়া পূৰা ৰাতিপুৱা আপোনালোকক লগ পাই গৈছোঁ। এইফালে পূৰা একদম কুঁৱলী হৈ আছে, বেলি ওলোৱাই নাই এতিয়া। কালি যিহেতু আপোনালোকক দেখাইছিলোঁ পুখুৰী সিঁচিছে বুলি, বৰপুখুৰীটো আমাৰ গাঁৱৰ, তালৈকে গৈ আছোঁ এতিয়া। সিঁচি হ'লগৈ চাগে নে নাই হোৱা, ময়ো ইমান গম নাপাওঁ, আপোনালোকক দেখাই আছোঁ ব'লক একেলগে। এতিয়া শংকৰকো লৈ ল'লোঁ, এইটো একদম পূৰা শুই আছিলে এতিয়ালৈকে, একদম তুলি আনি গৈ যাওঁ গৈ বুলি একেলগতে বুলি কৈ ইয়াক লৈ আহিলোঁ। হেপী নিউ ইয়াৰ গাইছ। তাৰপিছত ইয়াকে হ'লেও হেপী নিউ ইয়াৰ দি দিছে শংকৰে, হয়। এতিয়া পূৰা ৰাতিপুৱাই জুই ধৰি আছে, ইয়াত পূৰা ফুৰাই আছোঁ। এইফালে আৰু অলপ বাকী আছে, এতিয়া আমি আহি পাই গ'লোহি। মই এইফালে পূৰা জুই ফুৱাই আছে সিহঁতি, এইটো বেলি ওলাইছেগৈ আৰু বাকী আছেই, এতিয়ালৈকে হোৱাই নাই। ৰাতিটো বন্ধ কৰি দিলোঁ বুলি ক'লে 12টাৰ পাছত, সেইকাৰণে এতিয়াই সিঁচিবলৈ লৈছে। আৰু এফুটমান পানী হ'ব, তাকে 7-8টামান বাজিবই ন, 7-8টাতো বাজিবই। তোমাৰতো ডিউটি যোৱাৰ টাইম হ'ব চাগে। সেইফালে পূৰা ঢল হৈ গ'ল পানী, সেইফালে মাছ গৈ আছে চাগে। সেইফালে পূৰা ঠাণ্ডা বতৰ হয়। উঠি আহিছোঁ এতিয়া, হেঁচি হোৱাই নাই, এইফালে বেলিটো ওলাই আছে, ভিউটো চাওক। মাছ ধৰি আছে, মাছ ওলাইছে নেকি? দেৰিছ দুআষাৰ কৈ দিয়ক। আমাৰ ৰাইজৰ পুখুৰী সিঁচি আছোঁ, মাছ আহিবলৈ আৰম্ভ কৰিছে আৰু হেঁচি হোৱাগৈ নাই, খেলিছে আৰু ধৰা ইয়াত দিয়া। এয়া আৰু বেছি নাই, মাছ এফালে খেলি আছে, এইখিনি হেঁচিবলৈ বাকী আছে। আমি অলপ ফুৰি আহোঁগৈ ন শংকৰ, অলপ ফুৰি আহোঁগৈ। মই অলপ দেৰি ফুৰি আহিলোঁগৈ, যিহেতু পুখুৰীটো হেঁচিবলৈ বাকী আছে হয় নাই। এইফালে পূৰা হেঁচি আছে, পানী হ'লেও যথেষ্টখিনিয়ে আছেগৈ, যিহেতু ডাঙৰ টাইম লাগিব হেঁচোতে। 8-9টামান বাজিব চাগে মাছ চাছ ধৰি এটাওঁতে। এতিয়াতো 7টা বাজি পাৰ হ'ল। এইটো ব্লগটো কেতিয়াকৈ দিম আৰু আপোনালোকক। আজি ভাবিছিলোঁ 10:30টাত দিম। এইফালে পূৰা মাছ ধৰি আছে, এইটো এটা ইয়াক দেখিছোঁহি আহি, মই একদম ঘৰলৈ গৈছিলোঁ, তাৰপৰা আহিছোঁ। মেলা মাছ পাইছে নহয়? হা ওলাইছে ন? এইফালে পূৰা এইডোখৰ পাইপ ভৰাবলৈ এইডোখৰ দ কৰি লৈছে। এইফালে পূৰা এই জুলুঙাটোত মাছ ভৰাই থৈ দিছে, পূৰা চব মেলা মাছে আছে চাগে ন? বহি আছোঁ, এইফালে ঢাপত কেইটামান আছে, কিমান কি ওলাই এতিয়া এইখিনি হেৰি কৰিলে গম পাম। সৰু মাছটো সেনেকৈ দেখি পোৱা নাই হয় নাই, সৰু মাছটো অকল ডাঙৰ মাছহে দেখিছোঁ, মানে যিখিনি মেলিছিলে সেইখিনিয়ে দেখিছোঁ। এতিয়া সৰু মাছ এতিয়ালৈকে নাই দেখা। পানী হ'লেও অলপ আছে, তেতিয়াই গম পাম গোটেইখিনি শুকালে হয় নাই। এয়া এইফালে এজনী পালে, চব মেলা মাছে। এজনী আৰু অকল মেলা মাছে ওলাই আছে। মাছ পোৱা হৈ আছে, পূৰা জুই ফুৱাই আছে, পূৰা মাছ নিয়া হৈ আছে। ইফালে এটা বেগ নিছে টিউবৱেললৈ,
আনিলে অঁ 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 এইটো মাংস আনিলে পৰা মাছ চব মেলা মাছে A few moments later. কিবা যেবাৰ হেঁচিছিলে ইমান ওলালে মেলিছিলে যদিও এইবাৰ ওলালে খালি ইমান ডাঙৰ নহ'ল মাছবোৰ এইটো দানাও ইমান নাপালে গেংখন গোটেইখন আগত যে দলিয়া দলি খেলিছিলোঁ এনেকৈ এইটো নিখিল তাৰপৰা এতিয়া আমি গৈ আছোঁ গোটেইখন বাই বাই এই ভিডিঅ'টো ইমানখিনি আছিলে যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে বাই বাই গাইছ